হাইলাকান্দি জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ পৰ্যালোচনা সভা। মাননীয় মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই যোৱা 27/9/2021 তাৰিখে হাইলাকান্দি জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ এখন পৰ্যালোচনা সভা সম্বোধন কৰে। মন্ত্ৰী মহোদয়ে জিলাখনত অব্যাহত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত অব্যাহত থকা খোৱাপানী আঁচনিৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে এই আঁচনিসমূহৰ কাম কাজ কেনেদৰে ৰূপায়ণ হৈছে তাৰ খতিয়ান লয়। জিলাখনৰ গ্ৰাম্য অঞ্চলসমূহৰ প্ৰতি ঘৰে ঘৰে খোৱাপানীৰ সংযোগৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ল'বলগীয়া কাৰ্যপন্থাৰ সন্দৰ্ভত বিশেষভাৱে তেখেতে আলোচনা কৰে। ইয়াৰ উপৰি মন্ত্ৰী ডাঙৰীয়াই আজি জিলাখনৰ জলজীৱন মিছনৰ অন্তৰ্গত বৃহত্তৰ আগলাপুৰ হাইলাকান্দি পানী যোগান প্ৰকল্পটোৰ উদ্বোধন কৰে। উল্লেখযোগ্য যে এই প্ৰকল্পটোৰ কাম বিভিন্ন সমস্যাৰ বাবে আধৰুৱা হৈ আছে। আধৰুৱা হৈ থকা সকলো সমস্যা সমাধান কৰি আঁচনিখনৰ শুভাৰম্ভ কৰে। এই আঁচনিখনৰ বাবদ 137.74 কোটি টকাৰ অনুমোদন জনোৱা হৈছে আৰু বৰ্তমানলৈকে মুঠ 105.30 কোটি টকা মুকলি কৰি দিয়া হৈছে। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে বৃহত্তৰ আগলাপুৰ অঞ্চলবাসী খোৱাপানীৰ ক্ষেত্ৰত যথেষ্ট সকাহ পাব আৰু স্বাস্থ্যকৰ পৰিৱেশ গঢ় লৈ উঠিব। এই প্ৰকল্পটো ক্ষিপ্ৰতাৰে কাৰ্যক্ষম কৰি তুলিবলৈ মাননীয় মন্ত্ৰী ডাঙৰীয়াই অনুষ্ঠানত উপস্থিত থকা জিলা উপায়ুক্ত আৰু বিভাগৰ বিষয়ববীয়াসকলক নিৰ্দেশ কৰে।